অলপ দূৰতে এটা ৰাস্তা আছে। ৰাস্তাটোদি আমি আজি গৈ আছোঁ। ক'ত যাম খালি মই ভালকৈ নাজানোৱে, মোক নিছেহে। ব'লকচোন বাৰু কেলৈ গৈ আছোঁ চাই থাকক। পাৰিবা বহুতো একদম মুন্নাহঁতৰ ঘৰ হৈ ঘূৰিব লাগিব। ব'লাখন ধুনীয়া জেগাটো এনেই ভাবিলোঁ আবেলি টাইমত অলপ ওলাই যাওঁ, ক'লৈনো নিয়ে জানো। আজি মানে অকলে ওলাই যাব মন গ'ল, সেইকাৰণে মানুহজনে ক'লে ব'লা বোলে এইফালে গৈ যাওঁ, ঠাইত জেগাটোকে দেখামগৈ। কি হ'ল হেণ্ডেল? আহিলোৱেচোন। আমি এখন পাৰ্কত আহিছোঁ। এখন পাৰ্কলৈ মই আগতে অহা নাই, মানে আজি প্ৰথম আহিছোঁ। এই পাৰ্কখন আছে গোলাঘাটত আছে। নামটো যোগীবিল বুলি কৈছে। মই আজিলৈকে অহা নাই, কিন্তু মানুহক দেখোঁ ফটোবোৰত। মোৰো আহিবলৈ মন আছিলে, সেইকাৰণে আজি আহিলোঁ। দেখাই থাকিম আপোনালোকক মানে কিনো পাৰ্কখনত কিনো আছে। যেতিয়া দুজন আছিলোঁ তেতিয়া জানো আনিছিলা? যোগীবিল এখন সৰু সুৰা এখন পাৰ্ক হয়। আপোনালোকে পৰিয়ালৰ সৈতে ফুৰিবলৈ আহিব পাৰে। আমিও আহিছোঁ, ভেন মই আৰু আদি আজি বহুত ফূৰ্তি পাইছে। সি অলপ খেলিবলৈ পাইছে আৰু কৈছে
আপোনালোকক এতিয়া যিখন মই কলেজ দেখালোঁ সেইখন হৈছে গোলাঘাটৰ ইঞ্জিনিয়াৰিং কলেজ। আপোনালোকে পঢ়িব পাৰে, যোনে মানে ইঞ্জিনিয়াৰ হ'বলৈ মন আছে আপোনালোকে এইখন কলেজত পঢ়িব পাৰে। আৰু এয়া হৈছে শংকৰদেৱ কলাক্ষেত্ৰ। মই অহা নাই, আজি প্ৰথম আহিছোঁ। কেতিয়াবা আপোনালোকে ইয়ালৈ আহিব পাৰে। আজিৰ ব্লগটি ইমানতে সামৰণি মাৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। এতিয়া ঘৰলৈ গৈ থাকোঁ। ব'লা ব'লা, সেইখন সোমাই যাওঁ।